নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আপোনালোকে যদি এয়াৰটেল জিঅ' আৰু ভোডাফোনৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাবলৈ গৈ আছে 1 ডিসেম্বৰ তাৰিখৰ পৰা অৰ্থাৎ অহা মাহৰ পৰা আপোনালোক সকলোৰে কাৰণে ৰিচাৰ্জৰ দাম বৃদ্ধি হ'ব আপোনালোকে অত্যাধিক পইচা খৰচা কৰিব লাগিব আপোনালোকৰ ৰিচাৰ্জ সমূহত কিমান দাম বাঢ়িব এতিয়া খবৰ অনুসৰি 10 ৰ পৰা 15% দাম ইনক্ৰিজ হ'ব বুলি খবৰ ওলাই পৰিছে 10 ৰ পৰা 15% দাম ইনক্ৰিজ হ'ব ৰিচাৰ্জ বিলাকৰ বাপৰে বাপ তামাম বাঢ়িব দেখোন দাম সাংঘাতিক ৰিচাৰ্জৰ দাম বৃদ্ধি পাব এতিয়া আপোনালোকে যেটো ৰিচাৰ্জ বৰ্তমান সময়ত ৰিচাৰ্জ কৰি আছে 199 হেইটো হবগে আপোনাৰ 219 টকাৰ পৰা 222 টকা পৰ্যন্ত হবগে যেটো ৰিচাৰ্জ আপোনালোকে 899 ৰ ৰিচাৰ্জ কৰি আছে হেইটোৰ দাম হবগে 999 টকাৰ পৰা 1006 টকা ইমান দাম বৃদ্ধি কিয় কৰিব কোম্পানী বিলাকে কিয় তো তেওঁলোকৰ এনেওটো লাভেই লাভ হৈ আছে তাৰ উপৰিও আকৌ ৰিচাৰ্জৰ দামটো বৃদ্ধি কৰি গৈ আছে আৰু এনেকৈ যদি থাকেগে তেনে বেছিকন সময় নালাগিব আমি কিমান যে ভৰিব লাগিব তাৰ কোনো ঠিক নাই বৰ্তমান সময়ত ওয়াৰ্ল্ডৰ ভিতৰতে আটাইতকৈ কম দামত নেট আমাৰ ভাৰততে পায় কিন্তু এনেকৈ যদি থাকে আটাইতকৈ বেছি দাম হবগে আমাৰ ভাৰতবৰ্ষত আৰু আমাৰ ভাৰতৰ এনেও এটা বদনাম আছে যে যিকোনো মানে বেয়া দিশৰ পৰা শীৰ্ষস্থানত আমাৰ ভাৰতবৰ্ষ থাকে গতিকে সেই ক্ষেত্ৰত কবলৈ গলে বেছিকন সময় নালাগিব আমাৰ ভাৰততো ৰিচাৰ্জৰ দাম বহুতেই বেছি হ'ব আজিৰ পৰা কেই বছৰ পূৰ্বে জিঅ' নহাৰ আগৰলৈকে আমাৰ ভাৰততো বহুতেই দাম আছিল ৰিচাৰ্জৰ কিন্তু জিঅ' আহি আমাক সহায় কৰিলে কিন্তু উলুটা এতিয়া জিঅ'য়ে আকৌ আমাক উলুটাখৰ মাৰি আছে ৰিচাৰ্জৰ দামবিলাক দিনক দিনে বৃদ্ধি কৰি আছে মুঠৰ ওপৰত ৰিচাৰ্জ কৰিবই লাগিব ৰিচাৰ্জ নকৰিলে সিম কাটি দিব আৰু সিমক জীৱিত ৰাখিবৰ কাৰণে আমি ৰিচাৰ্জ কৰি পকেটৰ পইচা ভাঙিব লগা হয় এটা কিয় ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰিব টেলিকম কোম্পানী বিলাকে তেওঁলোকৰ পাৰ কাস্টমাৰ ইউজাৰ চাৰ্জেস বৃদ্ধি কৰিব বিচাৰিছে মানে কোনো এজন ব্যক্তিয়ে যে তেওঁলোকৰ জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰি আছে সেই অনুপাতে তেওঁলোকে ARPU অৰ্থাৎ এভাৰেজ ৰেভিনিউ পাৰ ইউজাৰ বৃদ্ধি কৰিব বিচাৰিছে আৰু 5G নেটৱৰ্ক তেওঁলোকে মানে তেওঁলোকৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে মানে বৰ্তমান সময়ত যদি কোনো এজন গড়পাত্তা হিচাপত যদি চাবলৈ যায় গুটেই ধৰিলক আমাৰ ভাৰতবৰ্ষৰ ভিতৰত জিঅ'ৰ যিমান কাস্টমাৰ আছে কোনোবা এজনে হয়তো 199 কোনোবা মাহত কৰে কোনোবা এজনে হয়তো এক মাহত 899 কৰে কোনোবাই হয়তো এটকাও ৰিচাৰ্জ নকৰে তো সেই গড়পাত্তা মিলাবৰ বাবে তেওঁলোকে সেই গড়পাত্তা ৰিচাৰ্জৰ দামটো মানে অকনমান বঢ়াব বিচাৰিছে যাতে তেওঁলোক প্ৰফিটেবল হয় তাৰ লগতে তেওঁলোকে 5G নেটৱৰ্ক আৰু এক্সপান্ড কৰিব মানে আৰু ভিতৰুৱা গাঁও বিলাকলৈ দিব যাৰ কাৰণে তেওঁলোকে ৰিচাৰ্জৰ দামটো বঢ়াব বিচাৰিছে বাবৰেবা আৰু গাঁৱত দিব বেলেগক নেটৱৰ্ক দিব আমাৰ পৰা টকা কাটি তেওঁলোকে নেটৱৰ্ক দিব বিয়া পাততেটো ৰিচাৰ্জৰ দামটো বঢ়ালে এতিয়া বলে 5G নেটৱৰ্ক মানে এক্সপান্ড কৰিব তাৰ কাৰণে আমি পইচা প্ৰদান কৰিব লাগিব তো তেওঁলোক আছে কেলি মাজতে মিডলম্যান হৈ পইচাটো খাবলে হেতুহে আৰু নহয় জানো 5G নেটৱৰ্ক বঢ়াবৰ কাৰণে আমি পইচা দিব লাগিব আকৌ আপোনাৰ হেয়া বিয়া পাতিবৰ কাৰণে আমি পইচা দিব লাগিব বাপেকে মজাটো আৰু যি কি নহওক এতিয়া আপোনালোকে কিছু দিনৰ কাৰণে বাচিব পাৰে আপোনালোকৰ যদি ডিসেম্বৰত ৰিচাৰ্জ শেষ হ'ব তো আপোনালোকে এটলিষ্ট এটা ৰিচাৰ্জ কম দামত ভৰাব পাৰে এই নৱেম্বৰ মাহতে যদি ৰিচাৰ্জটো কৰি থয় তেন্তে আপোনালোকে কম দামত ৰিচাৰ্জটো ভৰাব পাৰিব বস এইটোৱে কথা আৰু যদি অলপমান দীঘলীয়াকৈ যদি ৰিচাৰ্জটো মানে কৰি ৰাখে তেতিয়াতো কেবা মাহৰ কাৰণে আপোনালোকৰ লাভ হ'ব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ জনাবলৈ খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে জনাব তো পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয়